অকল্পনীয় নিষ্ঠুৰতা, ভূলুণ্ঠিত মানৱতা আৰু পাষাণ পিতৃ। কিমান নিষ্ঠুৰ হ'লে এগৰাকী পিতৃয়ে নিজৰেই সন্তানক টকাৰ বাবে বিক্ৰী কৰিব পাৰে। 1 লাখ টকাৰ বিনিময়ত নিজৰ সদ্যজাত শিশুক বিক্ৰী কৰিলে এজন পাষাণ হৃদয়ৰ পিতৃয়ে। হয়, নিষ্ঠুৰতাৰ সীমা চেৰাই যোৱা এনে এক ঘটনাই সংঘটিত হৈছে এইখন দেশৰে কৰ্ণাটকৰ চিকাপ্পালপুৰৰ এখন গাঁৱত। মানৱীয়তাক লজ্জাজনক কৰা এই ঘটনা সংঘটিত হৈছে বাংগালুৰুৰ পৰা 70 কিলোমিটাৰ দূৰত অৱস্থিত চিকাপ্পালপুৰৰ চিন্তামণি মৌজাৰ অন্তৰ্গত টিনাকান গাঁৱত। মাত্ৰ এখন বাইক আৰু এটা মোবাইল ফোনৰ বাবেই কৃষক পিতৃয়ে নিজৰ 3 মহীয়া কন্যাক তুলি দিয়ে আন এক দম্পতীৰ হাতত। হৃদয়হীন পিতৃজনে কৰা এই কাণ্ডৰ কথা স্থানীয় লোকে জানিব পাৰি প্ৰশাসনক অৱগত কৰে। ইয়াৰ পাছতে শিশু কল্যাণ বিভাগৰ বিষয়াই কন্যা শিশুটোক উদ্ধাৰ কৰে যদিও পাষাণ পিতৃৰ এনে কাণ্ডই ভবাই তুলিছে সচেতন মহলক। যান্ত্ৰিকতাৰ যুগত আমি হেৰুৱাই পেলাইছোঁ নেকি মানৱতা, মানৱীয় সত্তা আৰু মানৱীয় বোধ। ব্যুৰ ৰিপৰ্ট, টাইমছ নাও, অসম।